নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। চৰকাৰে লাখপতি বাইদেউৰ ইণ্টাৰভিউ পাতিব। তেওঁলোকক প্ৰশ্ন কি কৰিব? তেওঁলোকে এইটো ডাউট হৈ আছে যে ইণ্টাৰভিউ পাতিলে তেওঁলোকক প্ৰশ্ন কি সুধিব। মই জনাই দিওঁ যে তোমালোকৰ প্ৰশ্ন কি আহিব। লাখপতি মহিলাসকলক প্ৰশ্ন আহিব যে মহিলাসকলৰ কেইটা সন্তান। 1 নম্বৰ প্ৰশ্ন মহিলাসকলক সুধিব তোমালোকৰ কেইটা সন্তান। যদি সুধিব চৰকাৰী বিভাগে আৰু 3-4টা সন্তান থাকিলে তেওঁলোকৰ কোনো চিন্তা নাই, তেওঁলোকে লাভ কৰিব লাখপতি আঁচনিৰ ধন। 2 নম্বৰ মহিলাগৰাকী আত্মসহায়ক গোটৰ সদস্য হয়নে? মহিলাগৰাকীক সুধিব চৰকাৰী বিভাগে তুমি আত্মসহায়ক গোটৰ সদস্য হয়নে? য়েছ। তাৰপিছত 10,000 টকা পাই কি কৰিবা? 3 নম্বৰ কুৱেশ্যন 10,000 টকা লৈ তোমালোকে কি কৰিবা? তেতিয়া উত্তৰ কি হ'ব যে 10,000 টকা পাই আমি যিখন নেকি ফৰ্মত আমি কি ব্যৱসায় কৰিম তাৰ আমি লিখি দিছিলোঁ, ঠিক তেনেদৰে তাত ক'ব লাগিব যে মই অমুকটো ব্যৱসায় কৰিম, তেনেকৈ ক'ব লাগিব। আৰু এই সাক্ষাৎকাৰ কৰাৰ পাছতেই বেংকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 10,000 টকা। আৰু এই 10,000 টকা সৎ ব্যৱহাৰ কৰিব লাগিব মহিলাসকলে, অন্যথা নেক্সট বাৰৰ পৰা তেওঁলোকক পইচা দিয়া নহ'ব। আৰু যিসকলৰ SMS আহিছে তেওঁলোকৰ এইকেইখন ফৰ্ম তেওঁলোকৰ ছাবমিট হৈ গৈছে, আৰু ছাবমিট হোৱাৰ কাৰণে তেওঁলোকৰ SMS আহিছে মোবাইলত। আৰু যিসকলৰ অহা নাই এই মেছেজটো, যিহেতু মে' মাহৰ পৰা যিসকলৰ মেছেজ আহিছে সেইসকলে ফৰ্মখন ছাবমিট হৈ গৈছে, আৰু যিসকলৰ মেছেজ অহা নাই সেইসকলে তেওঁলোকে সখী বাইদেউহঁতক লগ কৰিব লাগিব। আৰু তেওঁলোকৰ SMS যিহেতু অহাই নাই, আৰু 2 দিনমান সময় ৱেইট কৰা। যদি নেকি তোমালোকৰ মোবাইলতো SMS নাহে তেতিয়া তোমালোকে জীৱিকা সখী বাইদেউহঁতৰ লগত লগ কৰি তোমালোকে কনফাৰ্ম হ'বা যে আমাৰ SMS কিয় অহা